আমাৰ বিয়া আমাৰ ষ্টাইল আপোনালোকে উপভোগ কৰক হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ এয়া দেখিছে আমাৰ মেহেন্দি মানে অঁকা ষ্টাৰ্ট কৰি আছে মই আগৰ ভিডিঅ'টোত ভণ্টি চাইনা গা ধোৱা ভিডিঅ' দেখাইছিলোঁ যিহেতু কাইলৈ বিয়া আজি বিয়া আগদিনাখন এতিয়া আমি গান বজাই মানে নাচি আছোঁ নাচিছোঁ মেহেন্দি অঁকাই মেহেন্দি কৰিছোঁ আজিনো কি কৰোঁ গান লগাই দিছে আমাৰ বিয়া আমাৰ ষ্টাইল আপোনালোকে উপভোগ কৰক একেটা ভিডিঅ'তে সকলো দেখাই দিছোঁ ময়ো ওলাই ৰেডি হ'লোঁ মানে ইমান ষ্টাইলকৈ নহয় চিম্পুলকৈ সকলো ৰখি আছে পানী তুলিবলৈ যাবলৈ এজনী কইনা খুৰীহঁতে মানে আইতাহঁতে এতিয়া পানী তুলিবলৈ কিবা কিবি যা যোগাৰ কৰি আছে সৰু ছোৱালীজনী আমাৰ মাহী ছোৱালী ইগৰাকী বৰমা এতিয়া আমি পানী তুলিবলৈ যাওঁ চাওঁচোন নহয় তাতহে কি কি কৰিমগৈ আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে আমাৰ নীতি নিয়মখিনি দেখাবলৈ চেষ্টা কৰিছোঁ কি হয় চাওঁ আহক এতিয়া যাওঁ ব'লক আহি এতিয়া গা ধুৱাবৰ সময় হ'ল এই ওপৰত যে কলিটো দেখিছে কলিটো যোনটো দেখিয়ে যায় মানে সেইটো দিশে দৰা থাকে বুলি কয় এতিয়া ছোৱালী গা ধুৱাব টাইম হৈছে এতিয়া মানুহখিনিও গা ধোৱা ঘৰৰ ওচৰত ৰখিছেহি আৰু দুলনি ধৰিছে এয়া আমাৰ বৰমা হয় ছোৱালী মাক কলপুলিটো যে দেখিছে গা ধুৱাবৰ আগত সেইটো আমাৰ দৰা মানে দৰা বুলি কয় এতিয়া গা চা ধুৱাই মেলি হ'ল কাপোৰ ইয়াত বেতলত পিন্ধাইছে বেতলত পিন্ধাই সমাজত আকৌ পিন্ধাবগৈ এনেদৰে আৰু কৰি আছে আপোনালোকক পানী তোলা দৃশ্যটো সম্পূৰ্ণকৈ দেখাব নোৱাৰিলোঁ বেয়া নাপাব এতিয়া আকৌ ভণ্টিয়ে মোবাইলটো লৈ পেলানি মানে ভিডিঅ' কৰি আছিলে মই গমেই নাপালোঁ তাইনো কোনটো পাকৰত মোবাইলটো কৈছিলে মই বেলেগ কৰি থাকোঁতে মই কৈছোঁ থ এতিয়া কইনা গাঁঠি হ'ল এতিয়া বিভিন্ন নীতি নিয়ম কৰি আছে সকলোৰে যিহেতু নীতি নিয়ম বেলেগ বেলেগ এতিয়া কিনো কৰিছে চাওকচোন মই ইমান এটা ভালকৈ নাজানো বাৰু তেও দেখাবলৈ আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে চেষ্টা কৰিছোঁ আমাৰ ইয়াতনো কেনেদৰে নীতি নিয়ম কৰে গা ধোৱাৰ পাছত
4দিনীয়া গা ধোৱাখন মানে ছোৱালীয়ে গা ধুৱাইছিলে আপোনালোকে দেখিছিলেই। এতিয়া মানে আমাৰ দাদাই দাঙি নিছে, যিহেতু বিয়া বিয়া দিনাখন মানে ককায়েকে দাঙি নিবলৈ তাই এতিয়া আনন্দবিলাক ধুনীয়াকৈ সোমাবলৈ যাব তাত সজা বুলি কি হয় চাওঁ হয়। কাপোৰ ভাল নহয়। যিহেতু মই বেলেগ কামত ব্যস্ত হৈ আছিলোঁ, আপোনালোকক সকলো মানে গোটেইখিনি দেখাব নোৱাৰিলোঁ ভালদৰে। যিখিনি মানে ফটো মাৰিছিলোঁ সেইখিনিকে দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে বেয়া নাপাব, আচোন আহক কিনো কৰিছিলোঁ। জন